আমি আহি আছোঁ শিৱৰাত্ৰি বুলি আমাৰ ইয়াত ভোলাগুৰি চাহ বাগিচাৰ ওচৰতে তাত ভোলাথান বুলি আছে কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইয়াৰ জন্মস্থান আমাৰ গহপুৰৰ এখন পাৰ্ক তেওঁৰ নামতে তেতিয়া আমি সোমাই আহিছোঁ ব'লকচোন যাওঁ লগতে আপোনালোককো দেখাম আৰু আহিছোঁ ঘূৰি আহোঁতে আপোনালোকক ভালকৈ দেখাম কাৰণ কনফাৰ্ম নাছিলে যে ক'বলৈ অসুবিধা দেখাব নাই দেখুওৱা ইয়াত টি ষ্টেট আৰম্ভ হৈ গৈছে ভোলাগুৰি চাহ বাগিচা এয়াই জ্যোতিপ্ৰসাদ আগৰৱালা এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আহকচোন অসমৰ পৰাই 10 মিনিট ভিডিঅ'লৈ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আমি বৰ্তমান ভোলাগুৰি পাইছোঁ গাড়ী পাৰ্কিং কৰি জাষ্ট নামি আহিছোঁ আৰু আগলৈ গৈ থাকোঁচোন বহুত দিন বছৰৰ আগতে আহিছিলোঁ মই ল'ৰা সৰু থাকোঁতে এবাৰ আহিছিলোঁ অহা নাই যিহেতু ইমান মনতো নাই ইমানটো খোজকাঢ়িব লাগিব এয়া আহি আছোঁ গানখিনি আৰু আপোনালোককো দেখাম দোকান ষ্টাৰ্ট হৈ গ'ল থানৰ মেইন গেট যি ভিৰ সোমাব পাৰিম নাই আশা কমেই ইয়াতে হোম হৈ আছে ইয়াত ইমান উঠাইছোঁ ক'ৰ পৰা আহিছে কি হৈ গ'ল অঁ মেকআপ নাইকিয়া হৈ গ'ল খাবলৈ লৈছোঁ খাই নগ'লোঁ খোৱা নাছিলোঁ এতিয়া তাতে এখন হোটেল তাত ঢেৰ আছে তাৰে এখনতে পৰঠা খালোঁ লগতে দেখিছোঁ মই খেলিলে কিন্তু ক'ত পাব আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহৰ সন্মুখত আছোঁ ইয়াতে ন' এডমিশ্যন লিখা আছে পাছ ল'ব লাগিব চাগে সোমাবলৈ এনেকৈ সোমাব পৰা নাযাব কাৰণ সংৰক্ষিত কৰি ৰাখিছে যিহেতু আহকচোন ফ্ৰণ্টৰ পৰাই চাওঁ প্ৰথম জয়মতী কথাছবিৰ নাট্যকাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এয়া ঘৰৰ সন্মুখভাগ আহকচোন চাওঁ তেওঁৰ ঘৰৰ কাৰণে আমি ভিতৰলৈ সোমাব নোৱাৰোঁ তাত ন' এডমিশ্যন লিখা আছে কাৰণ পাৰ্মিশ্যন উলিয়াব লাগিব এতিয়া আকৌ পাৰ্মিশ্যন লৈ মেলি চাবলৈ দেৰি হৈ যাবগৈ বেলেগ এদিন যদি পাৰোঁ ভিতৰৰ ভাগ দেখুৱাম এতিয়া ফ্ৰণ্টৰ পৰাই আপোনালোকে যি পাৰোঁ দেখাইছোঁ কথা আমি এনেকুৱা এখন ঠাইত থাকোঁ য'ত গহপুৰত তেওঁৰ জন্ম হৈছিল এয়া ঘৰৰ সন্মুখত ভোলাগুৰি চাহ বাগান ইয়াৰ পৰাই আৰম্ভ হৈছে
ফেচবুকত দি দিম। এয়া তেওঁৰ প্ৰতিমূৰ্তি, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰতিমূৰ্তি। বৰ্মা আমি তাৰ পৰা ভোলাগুৰিৰ পৰা আহি বাহিৰে আমাৰ নিজা এয়া বাসগৃহৰ ওচৰত নিজা পূজা, এয়া তাতে আহি মই সেৱা ল'লোহি। ৰাতিপুৱাই এওঁলোকে বন্তি জ্বলালেগৈ। মই এতিয়া ঘূৰি আহিহে ইয়াত সোমাইছোঁহি, কাৰণ ইয়াত অকণমান সময় ৰ'ম যিহেতু, সেইকাৰণে অকণমান টাইম লৈ আহিছোঁ। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। বাই বাই।